সৰি মাজতে মই আঁতৰি যাবলগীয়া হ'ল এতিয়া কোনোবা আছেনে নাথাকিলেও বাৰু মই লাইভ হৈ আছোঁ আৰু এইটোৱে মই মিছ কৰি আছিলোঁ অলপ আগতে তাকেই কৈ আছিলোঁ যে মই এগৰাকী লাইভ পাৰফৰ্মাৰ আৰু নাট্যকৰ্মী গতিকে ক'ভিডটো নোযোৱাই হ'ল লাইভ পাৰফৰ্মেঞ্চটো মিছ কৰিছোঁ ইয়াৰ আগতে এদিন মই ফেচবুকত লাইভ আহিছিলোঁ কিন্তু সেইদিনাখন আহিছিলোঁ মই ইউটিউবৰ ছিৰিজ এটাৰ শেষ আৰু নতুন ছিৰিজ এটাৰ আৰম্ভণিৰ কথা ক'বলৈ কিন্তু সেইদিনাখন লাইভ কৰি মই বুজি পালোঁ যে আচলতে মই কি মিছ কৰি আছোঁ ঠিকেই ক'ভিডটো নাযায় এতিয়া কিন্তু মই এটা কামটো কৰিব পাৰোঁ ফেচবুকৰ লাইভ অপশ্যনটো ক্লিক কৰি তাততো মই কাহিনী ক'ব পাৰোঁ আৰু সেইকাৰণে মই আজিৰ পৰা ফেচবুকত লাইভ কাহিনী ক'বলৈ আৰম্ভ কৰিছোঁ কাৰণ ৰেকৰ্ডেডত আপুনি যদি এবাৰ ভুল কৰে আকৌ এবাৰ ৰিপিট কৰিব পাৰে কিন্তু ইয়াততো মোৰ সেই অপশ্যনটো নাই আৰু নাটকৰ মানুহৰ মজাও তাতেই ঠিক আছে তেনেহ'লে আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ টিংকু মইনাক টিংকু মইনাটো নাই কি হ'ব এতিয়া অ'কে চাওঁ কিবা কৰিব পাৰিনে টিংকু মইনাৰ বয়স 8 বছৰ 8 লাগা নাই ন লকডাউনৰ সময়ত বহুত কথা কল্পনা কৰিব লগা হৈছে গতিকে এইটোও কল্পনা কৰি লওক নেকি বয়সটো অলপ কমাই দিয়ক মানে অলপ নহয় ভালেখিনি কমাব লাগিব কিমান নকওঁ দেই 8 বছৰীয়া টিংকু মইনাক ইয়াতে কল্পনা কৰক আৰু তেতিয়া আপোনালোকৰো টিংকু মইনালে মজা লাগি যাব মৰম লাগি যাব নমস্কাৰ মই টিংকু মইনা কি কৰি আছো কি কৰিম আৰু পঢ়ি আছো পঢ়ি ইমান কিয় পঢ়িব লাগে কওকচোন মানে মানে কি কম মই অনবৰত খালি পঢ়া 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 যদি মই কওঁ আপত্তি কৰোঁ তেতিয়া কয় টিভি হ'লে ঠিকেই চাব পাৰ টিভি চালে খং নুঠে লিখিব ল'লে পঢ়িব ল'লে কিয় খং উঠে আৰে টিভি আৰু কিতাপ একে হ'ব পাৰে নেকি হা টিভিত যি বস্তু ওলাই লৰ চৰ কৰি থাকে আৰু আখৰকেইটা য'তে আছে ত'তে অলপো ইফাল সিফাল নহয় বৰিং আৰু এটা কথা মানে আপুনি ডৰেমনক জানেনে ডৰেমন এতিয়া ডৰেমন নবিতা জিয়ান চিজুকা সকলো একেটা শাৰীত গৈ আছে কেতিয়াবা ডৰেমন আগতো যাব পাৰে কেতিয়াবা ডৰেমন মাজতো যাব পাৰে কিন্তু ডৰেমনৰ চেহেৰাটো সলনি হয় নেকি চেহেৰাটো আগত গ'লেও একে থাকে মাজত থাকিলেও একে থাকে কিন্তু আপুনি এইটো চাওক এইটো কি বি ই কেতিয়াবা এনেকে আহিব কেতিয়াবা আকৌ এনেকে আহে অকল এই দুটাই নহয় আৰু আছে দুটা চাৰিটা 26টা আখৰ মোৰে অকমানি মূৰটোত কেনেকে সোমাই কওকচোন কিবা এটা যদি মই কৰিবলৈ লওঁ মায়ে ক'ব সৰু ছোৱালী এইবোৰ নকৰে তেনেহ'লে 26টা আখৰৰ চাৰিটা আখৰে অকমানি মূৰটোৱে পাৰে জানো তাৰ লগত হিন্দী আছে অসমীয়া আছে তাতেও ক খ গ ঘ ক খ গ ঘ আখৰ কেইটাই মোৰ জীৱনটো খাই পেলাব গম পাইছেনে লগতে মায়েও টিংকু পঢ়িছানে নাই পঢ়ি আছো মা স্পেলিং হ'লে নাই স্পেলিঙে লিখি আছো মই স্পেলিং ক বোট স্পেলিং বোট বিয়টি বোট ক'বলৈ আহিছ তেনে বিয়টি বোট কিয় নহয় লিখ 100 বাৰ লিখ 100 বাৰ চাওকচোন BOY বয় হয়নে নহয় হয়নে অ আহিলে এতিয়া বোৰ্ডটোত কিয় অ এটি দিবলগীয়া হ'ল অ দিলে কি অসুবিধা হ'ল হয় এতিয়া মাই বকি থাকিব যে এইজনী মই কি ছোৱালী পালো ক্লাছ 2 পালে এতিয়ালৈকে বোৰ্ড স্পেলিঙে নাজানে কি কৰি খাব অনবৰত পঢ়া টেবুলখনত বহি খালি কাৰোবাৰ লগত কথা পাতি থাকে কাৰ লগত কথা পাতি থাকে জানো কেতিয়াবা নাচি থাকে কেতিয়াবা গান গাই থাকে কেতিয়াবা আকৌ কিবা কিবি বনাই থাকে কেতিয়াবা আকৌ ছবি আঁকি থাকে অনবৰত কল্পনাৰ জগতত থাকে
কল্পনাৰ জগতত থাকিলে পেটৰ ভোক মৰিব নেকি কওকচোন কি যে কৰি খাব কেনেকৈ যে বাচি থাকিব জীৱনটো কিন্তু মই বোট স্পেলিং নাজানিলেও বোটটো বনাব জানো এয়া চাওক এইখন ডাঙৰ বোট আৰু এইখন সৰু বোট বোটখন যদি বনাব নাজানো তেতিয়া স্পেলিংটো জানিলে হ'ব মানে বোট বনাব জানো কিন্তু স্পেলিংটো নাজানে তেতিয়া টিংকু মইনাৰ মাকৰ ভয় যে টিংকু মইনাই বাচি থাকিব নোৱাৰিব জীৱনটো মানে কোনোবাই বোট বনোৱাটো দূৰৰ কথা যদি বোটখন আঁকিবও পাৰে বা ভিজুৱেলাইজো কৰিব পাৰে বোট বুলি নহয় যিকোনো বস্তু ভিজুৱেলাইজ কৰিব পাৰে কিন্তু স্পেলিং বৰ হয়তো নাজানিবও পাৰে তেতিয়া কি বাচি থাকিব নোৱাৰিব মানে সাৰ্ভাইভ কৰিব নোৱাৰিব সাৰ্ভাইভ কৰা মানে বাচি থকা ন মানে জীয়াই থকা মানে এলাইভ থকা নেকি বিং এলাইভ মানে জীয়াই থকা মানে বাচি থকা আৰু জীয়াই থকা একেই মানে মানে সৰুৰ পৰা আমি এনেকুৱা কিবা ট্ৰেইনিং লওঁ নেকি যে মই কিহত ভাল আৰু কি কৰিব পাৰোঁ তাতকৈ বেছি কি কৰিলে ভালকৈ বাচি থাকিব পাৰিম ভালকৈ মানে গাড়ী ঘৰ লাগেতো নহ'লে ক'লৈ যাব কওকচোন আৰু এতিয়া কোভিডৰ সময়ততো অকল ভিজুৱেলাইজ কৰি থাকিলে নহ'ব পেটটোতো আছে তেনে অকল এনেকৈ নাওখন বনাই খেলি থাকিলেতো টিংকু মইনাৰ বেলেঞ্চটো কেনেকৈ হ'ব অকল যদি বাচি থাকে আৰু জীৱনটো উদযাপন কৰিব নোৱাৰে টিংকুৰ মাকেতো টিংকুৱে ভালে থকাটোৱে বিচাৰিছে তেতিয়া টিংকু ভালে থাকিবনে মই জানো আপোনালোকৰ বহুতে হয়তো ইয়াৰ উত্তৰ জানে আৰু সেই উত্তৰবোৰ কমেণ্টত জনাব পাৰে আৰু কোনোবা যদি এতিয়াও ভাবি আছে বেলেঞ্চটো মই কেনেকৈ কৰোঁ মোৰ ল'ৰা ছোৱালীৰ লগত মানে সি ভাল পোৱাটো আৰু বাচি থকাৰ মানে জীয়াই থকা বাচি থকাৰ মাজৰ বেলেঞ্চটো কেনেকৈ কৰিব পাৰি এনেকুৱা যদি কোনোবাই কিবা ভাবি আছে তেনেহ'লে আমি ভাবিছোঁ আমি কথা পাতিব পাৰোঁ অনতিপলমে আমি ভাবিছোঁ এখন ৱেবিনাৰ ইয়াৰ ওপৰত কৰিম য'ত অংশগ্ৰহণ কৰিব পাৰিব অভিভাৱক আৰু শিক্ষকে গতিকে আমি আশা কৰিছোঁ আপোনালোকৰ কোনোবাই যদি আগ্ৰহী তেনেহ'লে তলৰ কমেণ্টত জনাব পাৰে আমি যেতিয়া আয়োজন কৰিম তেতিয়া নিজে আপোনালোকৰ লগত যোগাযোগ কৰিম তেনেহ'লে কেনেকুৱা লাগিল আপোনালোকৰ টিংকু মইনাৰ কাহিনী আৰু আপোনালোকে যদি ভাবিছে টিংকু মইনাৰ কথা আৰু কাৰোবাক শুনাবলৈ মন আৰু কোনোবা টিংকু মইনা আপুনি আশে পাশে দেখিছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে আৰু বহুতে ৱাচিং লিখিছে হাই লিখিছে কমেণ্ট লিখিছে আৰু আপোনালোকে কি ধৰণৰ বিষয়ৰ কাহিনী শুনিব বিচাৰে কাহিনী মানে ঠিক কাহিনী নহয় কিছুমান টুকুৰা লৈ আহিম মই সেয়া আপুনি কমেণ্টত জনাবও পাৰে আৰু এই কমেণ্টবিলাক মই অলপ পিছত চাম চাই আপোনালোকৰ লগত নিশ্চয় আমি কথা পাতিম আৰু ভাল লাগিল অনতিপলমে বেলেগ এটা কাহিনী লৈ আমি আহি আছোঁ ধন্যবাদ আৰু আপোনালোক অহাৰ কাৰণে বহুত বহুত ধন্যবাদ এগৰাকী নাট্যকৰ্মীৰ লাইভ পাৰফৰ্মেন্সৰ ভোকটো অলপ হ'লেও আজি পাতলিছে থেংক ইউ